বন্ধুসকল, বডি যিমানেই ভাল নহওক যদি আপোনাৰ এপছ নাই তেন্তে আপোনাৰ বডিটো আধৰুৱা মানা হয়। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা 10টা ব্যায়ামৰ কথা ক'ম যিবোৰ আপুনি ঘৰতে কৰিব পাৰে আৰু বহুত ভাল এপছ বনাব পাৰে। আপোনাৰ বহুত সময় নষ্ট নকৰোঁ, তেন্তে আহক প্ৰথমে ব্যায়ামটোৰ ওপৰত যাক কয় চিটিং ক্ৰাঞ্চ। এই এক্সাৰচাইজটো আপোনালোকে এনেদৰে পাৰফৰ্ম কৰিব লগা হয়। এই এক্সাৰচাইজটো আপোনালোকৰ এপছবোৰৰ বাবে বহুত ভাল এটা এক্সাৰচাইজ। তাৰ পাছত আহে দ্বিতীয়টো এক্সাৰচাইজৰ ওপৰত যাক কয় কামাণ্ডো প্লেংক। কামাণ্ডো প্লেংক এক্সাৰচাইজটো আমাৰ এপছৰ বাবে বহুত ভাল এটা এক্সাৰচাইজ। এই এক্সাৰচাইজটো এনেদৰে পাৰফৰ্ম কৰা হয়। এই এক্সাৰচাইজটোৱে আমাৰ ক্ৰুবোৰক বহুত ষ্ট্ৰং বনায়। আৰু তাৰ পাছত আহে তৃতীয়টো এক্সাৰচাইজ যাক কয় বাইচাইকেল ক্ৰাঞ্চ। সকলোবোৰে ক্ৰাঞ্চটো নিশ্চয় লগাইছে, কিন্তু এক্সাৰচাইজটো আপোনালোকে যি দেখি আছে এইটোক কয় বাইচাইকেল ক্ৰাঞ্চ। এইটো আমাৰ কোৰবোৰক বহুত ষ্ট্ৰং বনায়। ইয়াৰ পাছত আহে চতুৰ্থটো ব্যায়াম, ইয়াক কয় মাউণ্টেইন ক্লাইম্বাৰ। এই এক্সাৰচাইজটো কৰিবৰ বাবে এনেদৰে পাৰফৰ্ম কৰিবলগীয়া হয়। এই ব্যায়ামটোৰ নাম হ'ল মাউণ্টেইন ক্লাইম্বাৰ। এই এক্সাৰচাইজটো আপোনালোকৰ কোৰ আৰু এপছৰ কাৰণে বহুত দৰকাৰী হয়। তাৰ পাছত আহে 5 নম্বৰ এক্সাৰচাইজটো, যাক কয় ৰাছিয়ান পুল। ৰাছিয়ান পুল এক্সাৰচাইজ আপোনালোকে ঠিক এনেদৰে কৰিবলগীয়া হয়। এই এক্সাৰচাইজটো লাগিলে আপোনালোকে হাতত কিবা ওজন বস্তু ল'ব পাৰে বা আপুনি একো নোলোৱাকৈ এই ধৰণে পাৰফৰ্ম কৰিব পাৰে। তাৰ পাছত আহে 6 নম্বৰ এক্সাৰচাইজটো ওপৰত যাক আমি কওঁ ফ্লাটাৰ ক্লিক। এই এক্সাৰচাইজটো আমাৰ এপছবোৰৰ বাবে বহুত ভাল এটা এক্সাৰচাইজ হয়। ইয়াক কৰিবলৈ আপুনি মাটিত ঠিক এনেদৰে শুই যাব লাগে। আপোনাৰ ভৰি দুখনক ঠিক এনেদৰে আপ ডাউন কৰিব লগা হয়। এই এক্সাৰচাইজটোৱে আমাৰ এপছবোৰক বহুত বেছি ষ্ট্ৰং বনায়। ইয়াৰ পাছত আহে 7 নম্বৰ এক্সাৰচাইজটো ওপৰত যাক কয় ফৰৱাৰ্ডেড ক্ৰাঞ্চাৰ। আপোনালোকৰ সকলোৱে ক্ৰাঞ্চাৰটো নিশ্চয় লগাইছে। আপুনি ঠিক এনেদৰে মাটিত শুই ল'ব লাগে আৰু ক্ৰাঞ্চাৰ আৰম্ভ কৰি দিব লাগে। এই এক্সাৰচাইজটো বহুত দূৰণি হয় আৰু এই এক্সাৰচাইজটো কৰাৰ পাছত আমাৰ যি ক্ৰু হয় আৰু এপছবোৰ বহুত বেছি ষ্ট্ৰং হৈ যায়। ইয়াৰ পাছত আহে 8 নম্বৰ এক্সাৰচাইজটো ওপৰত যাক আমি কওঁ নৰ্মেল প্লেংক। আপোনালোক সকলোৱে এই ধৰণে এক্সাৰচাইজটো দেখিছেই, ইয়াক কয় প্লেংক এক্সাৰচাইজ। এই এক্সাৰচাইজটো কৰিবলগীয়া হয় আপোনাৰ যি এপছবোৰ আছে সেইবোৰ টাইট কৰি ৰাখিবলগীয়া হয়। এইদৰে আপুনি যিমান দেৰিলৈকে ৰাখিব পাৰে সিমান দেৰিলৈকে ৰাখিব পাৰে। এই এক্সাৰচাইজটোৰ সহায়ত আপোনালোকৰ এপছবোৰ বহুত ষ্ট্ৰং হৈ যায়। ইয়াৰ পাছত আহে 9 নম্বৰ এক্সাৰচাইজটো ওপৰত ইয়াক কয় চেক নাইফ চিট-আপ। এইটো চিট-আপে এটা বেলেগ ধৰণৰ। এইদৰে এই এক্সাৰচাইজটো পাৰফৰ্ম কৰিবলগীয়া হয়। এই এক্সাৰচাইজটো আপুনি যিমান বাৰ কৰিব পাৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। এই এক্সাৰচাইজটো কৰাৰ পাছত আপোনালোকৰ কোৰ মাচলবোৰ ষ্ট্ৰং হয় আৰু আপোনালোকৰ যি এপছ লাগে সেইবোৰ বহুত ভালদৰে বনাব পাৰিব। ইয়াৰ পাছত আহে 10 নম্বৰ এক্সাৰচাইজটোৰ ওপৰত, ইয়াক কয় চিট-আপ পাঞ্চাৰ। এই এক্সাৰচাইজটো আপোনালোকে ঠিক এনেদৰে মাটিত এনেকৈ শুই যাব লাগে আৰু এই ধৰণে আপোনালোকে চিট-আপ লগাব লাগে আৰু লগে লগে আপুনি পাঞ্চো আৰম্ভ কৰিবলগীয়া হয়। এই এক্সাৰচাইজটো কৰাৰ পাছত আপোনালোকৰ পেটৰ ওপৰত চৰ্বি জমা হৈ আছে সেইবোৰ লাহে লাহে কম হৈ যায়। তাৰ বহুত ভাল এটা এপছ বনাব পাৰে। তো এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।